গাইজ वेलकम माय यूट्यूब चैनल আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে আছে আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো থাম্বনেইলটো চাইছাতে গমে পাইছে মই আজি কলৈ গৈছো আজি মই বালাজী মন্দিৰলৈ যাই আছো বলকচোন বালাজী মন্দিৰত কেনেকুৱা ধৰণৰ আছে গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো ফাইনালি মই ইয়াত আহি পালো আপোনালোকে দেখিবলৈ পাইছে এইবোৰ অটো মানুহে গাড়ী লৈ আহিছে বহু দূৰ দূৰণিৰ পৰা এইখন দেখিবলৈ পাইছে এইখনে হৈছে মন্দিৰৰ গেটখন বলকচোন এতিয়া ভিতৰলৈ যাও ভিতৰলৈ সোমাই আহি পোনপ্ৰথমে দৰ্শন হল গণেশ বাবাৰ এনেকৈ মই আগুৱাই আহিলো ইয়াত আগুৱাই আহিয়ে মই দেখা পালো যে সৰু ল'ৰা ছোৱালী বিলাকে খেলি আছে আৰু হিহঁতৰ গাৰ্জেন বিলাকো জিৰণি চৰাত বহি জিৰণি লৈ আছে আৰু হৌটো দেখা পাইছেনে হেইটো হৈছে বালাজী মন্দিৰ আমি ভিতৰলৈ যাম বাহিৰৰ বস্তুখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো বাহিৰৰখিনি দেখাই আমি ভিতৰত যাম এতিয়া বলক আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত পঞ্চমুখী নাগৰ আৰ্হি বনাইছে আপোনালোকক ভালদৰে দেখাই দিছো চাওক আৰু এইফালে হওক এইফালে মন্দিৰটো আপোনালোকক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছো চাব পাৰে কি ধুনীয়া পৰিবেশ মই দেখাই দিছো এটো মন্দিৰ এ চাব পাৰে আপোনালোকে এ চাওক ইয়াত এনেদৰে সকলোৱে জোতা চেন্দেলবোৰ বাহিৰত থৈ ভিতৰত পূজা দি আছে সো গতিকে ময়ো ভিতৰত যাও ময়ো পূজা দি আহো মই মন্দিৰৰ ভিতৰৰ পৰা আহিলো কিন্তু তাত মোবাইল নিয়া নিষেধ আছে তাতে ফটোগ্ৰাফি কৰিব নিদিয়ে গতিকে মই একো কৰিব নোৱাৰিলো আপোনালোকে জানেনে গাইজ বালাজী তিৰুপতি মন্দিৰ বুলি কিয় কোৱা হয় আৰু কোন ভগৱানক কোৱা হয় তিৰুপতি বালাজী হৈছে বিষ্ণুৰ আন এটি ৰূপ তিৰুপতি বালাজীক সাধাৰণতে বৈকুণ্ঠম বুলিও কোৱা হয় কাৰণ বৈকুণ্ঠম মানে হৈছে পৃথিৱীত বিষ্ণুৰ বাসস্থান সেয়ে ভগৱান বিষ্ণুই কলিৰ যুগত ভক্তসকলৰ পৰিত্ৰাণৰ হেতু বালাজী ৰূপে প্ৰকাশ পাইছিল কোনোবা যদি ইয়ালৈ অহা নাই ইয়ালৈ আহিব ধুনীয়া সুন্দৰ পৰিবেশ বহুত ভাল লাগিব আহি এই মন্দিৰটো আছে গুৱাহাটীৰ গড়চুক বেতকুছিত ফাইনালি গাইজ মই ঘৰ আহি পালো দেখিছে আপোনালোকে অকণমান আন্ধাৰে হৈছে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে কমেন্ট বক্সত মোক জনাই দিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই বাই